আজি ভৈৰৱকুণ্ড ফুৰিব আসলো দেই আহি পেলাই আমাৰ চানা বাবুৰ হাগা লাগছিল হাগা জেগা এইটো আজি এই ডেঞ্জাৰ হাগা লাগছিলে হাগা লাগি পেলাই বঢ়িয়া ভৈৰৱকুণ্ডত ওপৰত দি আহিলে বিকেল লাষ্টদি হাগাই জেগা ডেঞ্জাৰ আছে এইটো ভূটান পুৰা ভূটানৰ গেটত যাইছোঁ গেটৰ এৰিয়াত পুৰা একদম মজাকে যাম চাইছোঁ কেনেকুৱা কথা ভূটানত সোমাই মানে এইটো কি গেট এইটো নাজানো এইটো কি জন্তু এইটো ভূটানৰ ভিতৰত আহিলোঁ তাৰপিছত ইয়াতে আমি এনেকৈ চালোঁ অলপ সময় ভিতৰত ৰখিলোঁ তাৰপিছত আমাক ইয়াতে পাছিং এণ্ট্ৰি দিব এইটো আমাক পাছিং এণ্ট্ৰি দিলাক আমি ভিতৰত গুচি গ'লোঁ আৰু এই পাছিং এণ্ট্ৰি পাই পেলাই তাৰপিছত এনেকৈ অলপমান ভিতৰত দেখি ঘূৰিলোঁ এইটো এৰিয়াটো অলপ ঘূৰিলোঁ মানে বা ডেঞ্জাৰ মানুহ আৰু আছে আৰু ভাল লাগছে আৰু এটা এৰিয়াটো চাই পেলাই মজা লাগছে এটা এনেকুৱা ধৰণৰ আৰু এটি মানে এইটো এটা খেল আমি খেলিলোঁ এই নাজানো কিন্তু ট্ৰাই কৰিলোঁ আৰু খেলটোৰ নামটো পাহৰিছোঁ মই খেলটো খেলি ভাল লাগছে একদম একবাৰ ট্ৰাই কৰি চালোঁ যি হয় আৰু বাপৰে ডেঞ্জাৰ কিন্তু একদম ষ্টিকে দি মই একবাৰ লৈ পেলাই পৰি গৈছোঁ মোৰ হাতৰ পৰাই এনেকৈ খেলা সেনেকৈ চালোঁ লাষ্টত এটা বস্তু ইয়াতে ডেঞ্জাৰ মদৰ দাম একদম কম আমাৰ ইণ্ডিয়াতকৈ কম এতিয়া আমাৰ এনে অলপ মাল্লা সেনেকৈ গুচি আহিলোঁ আৰু সেনেকৈ ট্ৰাই কৰি আহিলোঁ লাষ্টত পাই পেলাই আৰু এইটো এনাৰ্জি ড্ৰিংক এটা মাৰি দিলোঁ তাতে মজা একদম খাই ভাল লাগিলে এনাৰ্জি ড্ৰিংকটো মজা আছিল একদম মাত্ৰ 70 টকা এটা লৈছে আৰু পুৰা একদম ক'ব গ'লে খাই ভাল লাগছে একদম আমি বোলে কুমৰিকেইটা গেটেদি আহিব লাগিছিল কিন্তু ভুল হ'ল কিন্তু ৱাদি আহিলোঁ আমি এটা শিৱ মন্দিৰ কথাটো সুধিলোঁ সুধোতে মানে এইটো চাইডে এটা নতুন শিৱ মন্দিৰ বনাই আমি ইয়াতে ফুৰিলোঁ কিন্তু মন্দিৰটো নতুন বোলে ভাল লাগিল আৰু চাই পেলাই একদম মজা ইতানে ভূটানৰ পৰা আহিলোঁ আৰু ভৈৰৱকুণ্ড আহি পেলাই চালোঁ মানুহ মানুহ ভৈৰৱকুণ্ড এতিয়া আমাৰ পেটলাতে খানা বনাইছে বুঢ়া একদম ভাজা ভাজিছে বুঢ়া একদম বেলেগ মচত ভাজা ভাজিছে তাকে এটা মই আপোনাক অলপমান ওচৰত এটা ৰাখিলোঁ খানা বনাওঁতে খানা হেৰি কৰি ৰাখিলোঁ এতিয়া আমাৰ গাহৰি হৈ আছে মজাকে একদম গাহৰি আমাৰ এই গাহৰি মজা গাহৰি মানে না রেডি হয়েছে গাহরি খাওয়ার জন্য একদম মজা মজাটা এখানে মাংস আছে